নমস্কাৰ। আৰম্ভ কৰিবলৈ ওলাইছোঁ বৃষ ৰাশিৰ ছেপ্টেম্বৰ মাহৰ মাহেকীয়া ৰাশিফল অনুষ্ঠানটো। ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বৃষ ৰাশিৰ স্বামী গ্ৰহ হৈছে শুক্ৰ। বৃষ ৰাশিৰ লোকসকলৰ সুন্দৰ, ধুনীয়া আৰু ভাল বস্তুৰ প্ৰতি বিশেষ আকৰ্ষণ থাকে। এই ৰাশিৰ লোকসকলে সকলোকে বন্ধুত্বৰ হাত আগবঢ়ায় আৰু এওঁলোকৰ জীৱনত যথেষ্ট বন্ধু-বান্ধৱ থাকে আৰু বন্ধু-বান্ধৱৰ মাজত মান-সন্মান আৰু জনপ্ৰিয়তা থাকে। এই ৰাশিৰ লোকসকলে দেশ-বিদেশ ভ্ৰমণ কৰি ভাল পায় আৰু জীৱনত বহুতো নতুন নতুন ঠাই ভ্ৰমণ কৰে। ছেপ্টেম্বৰ মাহত বিভিন্ন গ্ৰহৰ অৱস্থান অনুসৰি বৃষ ৰাশিৰ ব্যক্তিসকলে ব্যৱসায়-বাণিজ্যত বিশেষ শুভফল লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত ছেপ্টেম্বৰ মাহটো আপোনালোকৰ বাবে অতি উত্তম মাহ। ব্যৱসায়-বাণিজ্যত কোনো কাম যদি বহুদিনৰ পৰা ৰৈ আছিল, তেন্তে এই মাহত সেইবোৰ কাম আৰম্ভ হৈ সুকলমে শুভফল লাভ কৰিবলৈ সক্ষম হ'ব। বহুত দিনৰ পৰা পাবলগীয়া টকা-পইচা ৰৈ আছিল যদি, এই মাহত সেইবোৰ টকা-পইচা পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এই মাহত টকা-পইচাৰ ক্ষেত্ৰত বিশেষ মন-কাণ দি থকাৰ প্ৰয়োজন, কাৰণ টকা-পইচা আহাৰ ৰাস্তা খোল খাব। আপুনি উচিত সময়ত উচিত নিৰ্ণয় লোৱাটো প্ৰয়োজনীয়। চাকৰি কৰি থকা লোকসকলৰ উন্নতিৰ পথ খোল খাব। ছেপ্টেম্বৰ মাহৰ 15 তাৰিখৰ পাছত চাকৰিৰ ক্ষেত্ৰত বিশেষ শুভফল লাভ কৰিবলৈ সক্ষম হ'ব। উচ্চপদস্থ বিষয়াৰ পৰা প্ৰশংসা আৰু সহায় সহযোগিতা লাভ কৰিব। আপোনাৰ কৰ্মদক্ষতাৰ বাবে প্ৰায়ভাগ কামতেই শুভফল লাভ কৰিবলৈ সক্ষম হ'ব। সহকৰ্মীৰ লগত কোনো কথাত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। কথা-বতৰা হওঁতে বিশেষ সাৱধান হোৱাটো প্ৰয়োজন, নহ'লে সম্পৰ্ক বেয়া হ'ব পাৰে। অযথা বাদ-বিবাদৰ পৰা নিজকে আঁতৰাই ৰখাটো ভাল। কৰ্মক্ষেত্ৰত এই মাহটোত উন্নতিৰ পথ খোল খোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। পৰিয়ালত সুখ-সমৃদ্ধি বৃদ্ধি হ'ব। পৰিয়ালৰ কোনো সদস্যৰ লগত যদি আপোনাৰ কোনো কথাক লৈ বাদ-বিবাদ চলি আছিল, তেন্তে এই মাহত তাৰ সমাপ্তি ঘটিব। পৰিয়ালৰ সদস্যৰ লগত আপোনাৰ সম্পৰ্ক ভাল হ'ব। ভাতৃ-ভগ্নীৰ লগত সম্বন্ধ ভাল হ'ব। পৰিয়ালত আপোনাৰ মান-সন্মান বৃদ্ধি হ'ব। জীৱনসংগীৰ লগত আপোনাৰ সম্পৰ্ক মধুৰ হ'ব। পৰিয়ালত বয়সস্থ লোকৰ আপুনি আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ কোনো সদস্য যদি পঢ়া-শুনা বা কৰ্মসূত্ৰে বাহিৰত থাকে, তেন্তে তেওঁৰ পৰা এই মাহত বিশেষ শুভ সংবাদ লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ছেপ্টেম্বৰ মাহটো বৃষ ৰাশিৰ বাবে পৰিয়ালৰ ক্ষেত্ৰত বিশেষ শুভফলদায়ক হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এই মাহটো আপোনাৰ বাবে শুভফলদায়ক হ'ব। শাৰীৰিক আৰু মানসিকভাৱে আপুনি আগতকৈ বেছি শক্তিশালী অনুভৱ কৰিব। ছেপ্টেম্বৰ মাহটোত স্বাস্থ্য আপোনাৰ ভালে থাকিব। পুৰণি কোনো স্বাস্থ্যজনিত সমস্যা আছে যদি তাৰ পৰাও কিছু সকাহ পাব। খোৱা-বোৱাত সাৱধান হোৱাটো প্ৰয়োজনীয়, নহ'লে সৰু-সুৰা পেটৰ সমস্যাই দেখা দিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত গোটেই মাহটো বিশেষ কোনো চিন্তাৰ কাৰণ নাই। প্ৰেমৰ ক্ষেত্ৰত বৃষ ৰাশিৰ বাবে ছেপ্টেম্বৰ মাহটো উত্তম মাহ। প্ৰেমৰ ক্ষেত্ৰত মাহটো হাঁহি-আনন্দেৰে অতিবাহিত হ'ব। সংগীৰ পৰা কোনো উপহাৰ লাভ কৰিব আৰু আপোনালোকৰ সম্বন্ধ মধুৰ হ'ব। প্ৰেমত বিশ্বাস বাঢ়িব আৰু সংগীৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। সংগীৰ লগত কোনো যাত্ৰা হ'ব পাৰে আৰু যাত্ৰা আনন্দময় হ'ব। প্ৰেমৰ ক্ষেত্ৰত ছেপ্টেম্বৰ মাহটো বৃষ ৰাশিৰ বাবে উত্তম মাহ বুলি ক'ব পাৰি। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাই আজিলৈ ইমানতে সামৰিলোঁ। ওম নমঃ শিৱায়।